মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা অতি গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম অৰ্থাৎ মেথামেটিক্সৰ কিছুমান কমন দিব ওলাইছোঁ সো তোমালোকে খুব মনোযোগেৰে চাবা আৰু ৰাইট চিন দি ল'বা ওকে কাট পেঞ্চিলেৰে দিছ ইজ মি আমিত সো ওয়েলকাম টু মাই ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাছ আজি তোমালোকক সকলোকে মোৰ ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাছলৈ আন্তৰিক স্বাগতম কৰিলোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিটো তোমালোকৰ ৰিভিজন নাম্বাৰ চেপ্টাৰ আছে এই ৰিভিজন নাম্বাৰ চেপ্টাৰৰ পৰা বিশেষ ধৰণৰ মানে কুৱেশ্যন ইমান নাহে যিবিলাক তোমাৰ উদাহৰণবিলাক আছে এই ৰিভিজন নাম্বাৰৰ চেপ্টাৰৰ পৰা উদাহৰণবিলাক চাব নালাগে ডাইৰেক্ট তোমালোকে R1ত আহি যোৱা R1ৰ যিটো কুৱেশ্যন নাম্বাৰ 1 আছে তলৰ কোনটো অনুপাত একোটা সমানুপাতত হ'ব চাৰিটা অপশ্যন দিয়া আছে চাৰিটাৰ ভিতৰত যিটো সমানুপাত হ'ব সেইটো তোমালোকে লিখিব লাগিব এইটো তোমালোকে জানাই সো কুৱেশ্যন নাম্বাৰ 4 চোৱা কুৱেশ্যন নাম্বাৰ 4 কৈছে যদি P is directly proportional to Q এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ কিছুমান মান ভেলুবিলাক চেঞ্জ কৰি দিব পাৰে সেইকাৰণে ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰিম এইটো কথা হ'ল যে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিটো P is directly proportional Q দিয়া আছে ইয়াৰ অৰ্থটো হৈছে যদি P বাঢ়ে তেন্তে Q বাঢ়িব যদি Q কমে তেন্তে P কমিব মানে তোমালোকে গম পাইছা হয়নে নহয় যদি P বাঢ়ে তেন্তে Q বাঢ়িব যদি P কমে তেন্তে Q কমিব হয়নে নহয় সো এইটো কণ্ডিশ্যনত Pৰ ভেলু দিয়া আছে কিমান 6 দিয়া আছে আৰু Qৰ ভেলু দিয়া আছে 30 দিয়া আছে আৰু এতিয়া বুলি কৈ এটা ভেলু দিয়া আছে তেহেন্তে Qৰ মান কিমান হ'ব এইটো উলিয়াব লাগে এই ক্ষেত্ৰত নিশ্চয় ইয়াৰ 10 হ'ব তোমালোকে জানা হয়নে নহয় কেনেকৈ জানা তোমালোকে জানা এনেকৈ যে P is directly proportional to Q ইয়াত P যিটো ধ্ৰুৱকটো উঠাই দিলে কি সমানুপাতিক ধ্ৰুৱকটো উঠাই দিলে এটা K আহিব হয়নে নহয় সো K Q হ'ব সো ইয়াৰ পৰা তোমালোকে কি কৰা আগতে K ৰ ভেলু ওলাই লোৱাৰ পিছত আকৌ পুট কৰি এইটো মানটো তোমালোকে ওলাই লোৱা সো এনেকুৱা ধৰণৰ কৰিছা কিন্তু আজি মই কি কৰিম এটা তোমালোকৰ ট্ৰিক্স দিম যি ট্ৰিক্সৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে তোমালোকে MCQ কৰিব পাৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ওকে সো এই ট্ৰিক্সটো হৈছে কি চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিটো P আছে P টো দিয়া আছে 6 আৰু Q দিয়া আছে 30 তোমালোকে কি কৰিব লাগিব এতিয়া বুলি কৈ যিটো ভেলু দিয়া থাকিব সেই ভেলুটোক তোমালোকে এটা শৰ্ত বুলি ধৰি ল'ব লাগিব এটা কণ্ডিশ্যন বুলি ধৰি ল'ব লাগিব সো কণ্ডিশ্যনটো তোমালোকে ইয়াত মিলাব লাগিব যদি তুমি কি কৰা ইয়াত এনেকুৱা কি সংখ্যা আছে যিটো 6ক হৰণ কৰিলে এই কণ্ডিশ্যনটো মিলিব নিশ্চয় 3ৰে হৰণ কৰিব লাগিব যদি তোমালোকে কি কৰা 6ক যদি 3ৰে হৰণ কৰা তেন্তে নিশ্চয় কিমান ওলাব 2 ওলাব সো এই কণ্ডিশ্যনটো মিলি গ'ল হয় নে নহয় তাৰপিছত কি কৰিব লাগিব যিহেতু 6 হৰণ কৰিছা তেন্তে ভালে 30 আছে 30কো সেই 3ৰে হৰণ কৰিব লাগিব 30ক যেতিয়া 3ৰে হৰণ কৰিবা 30ক যেতিয়া 3ৰে হৰণ কৰিবা নিশ্চয় 10 পাবা হয় নহয় সো ইয়াৰ 10 হৈছে ইয়াৰ এনসাৰ অৰ্থাৎ যেতিয়া Pৰ মান কিমান হ'ব যেতিয়া Pৰ মান 2 হ'ব তেতিয়া Qৰ মানটো কিমান হ'ব 10 হ'ব সো এনেকুৱা ধৰণৰ এইটো শৰ্ট ট্ৰিক্স হয় তোমালোকে ভেলু চেঞ্জ কৰিব পাৰিবা আৰু যদি ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে যে স্যাৰ এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্সৰ ওপৰত ভিডিঅ' আপলোড কৰক তেন্তে মই ভিডিঅ' বনাই দিম ওকে পুৰা এটা প্লেলিষ্ট বনাই দিম সো তোমালোকে এনেকুৱা চেঞ্জ কৰি তোমালোকে মানে কৰিবা সো কুৱেশ্যন নম্বৰ 40 ইম্পৰ্টেণ্ট আছে ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দ্বিতীয় খণ্ডৰ যিটো ৰিভিজন 2 আছে ৰিভিজন নম্বৰ 2 কুৱেশ্যন নম্বৰ 1 চাবা কুৱেশ্যন নম্বৰ 2 চাবা কুৱেশ্যন নম্বৰ 5 চাবা আৰু লাষ্টত যিটো কুৱেশ্যন নম্বৰ 11 আছে 11টো চাবা তাৰপিছত ৰিভিজন নম্বৰ 3 আহা ৰিভিজন নম্বৰ 3 বিশেষ ধৰণৰ ইমান ইম্পৰ্টেণ্ট নাই ওকে সো ৰিভিজন নম্বৰ 3 তোমালোকে চাব লাগিব ডি 11 নম্বৰ যিটো ডি আছে এই ডিটো চাব লাগিব তাৰপিছত সূচক আৰু ঘাত পেজ নম্বৰ 8 ওকে ইয়াৰ যিটো কিছুমান ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা চাব লাগিব এই ফৰ্মুলাকেইটা ধুনীয়াকৈ চাই ল'বা তাৰপিছত কুৱেশ্যন নম্বৰ ইফালে 6 চাব লাগিব 7 চাব লাগিব 8 চাব লাগিব এণ্ড ইফালে আৰু নালাগে ওকে সো এই 8 নম্বৰটো যিটো এইটো ভেৰি ইম্পৰ্টেণ্ট হয় ছুপাৰ ইম্পৰ্টেণ্ট তাৰপিছত ৰিভিজন নম্বৰ 5 চোৱা ৰিভিজনৰ 5ৰ যিটো কুৱেশ্যন নম্বৰ 1 আছে অল আৰ ইম্পৰ্টেণ্ট গোটেইখিনি চাব লাগিব ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত কুৱেশ্যন নম্বৰ 3 অলছ' ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3 আহিব কুৱেশ্যন নম্বৰ 5 আহিব তাৰপিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিটো তৃতীয় খণ্ড এইটো তৃতীয় খণ্ডৰ পৰা কুৱেশ্যন নাহে এইটো নাহে ইয়াৰ পৰাও নাহে ৰিভিজন নম্বৰ 6 নাহে ওকে এইটো এটাও নাহে তাৰপিছত বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছ প্ৰথম অধ্যায়
ইয়াৰ পৰা কেই মাৰ্কছ আহিব 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আৰু 1 মাৰ্কছ কেইটামান কুৱেশ্যন আহিব ইয়াৰ পৰা MCQ চ' সেইকাৰণে উপবাদ্য 1.1 চোৱা উপবাদ্য 1.1 যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছে এইটোৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে A is equal B cube plus R ইয়াৰ পৰা MCQ কুৱেশ্যন আহে তাৰপিছত 1.1ৰ 1 নম্বৰটো চাব লাগিব তাৰপিছত চাব লাগিব 4 নম্বৰটো তাৰপিছত চাব লাগিব 5 নম্বৰ উপবাদ্য 1.4ৰ √2 অপৰিমেয় তাৰপিছত উদাহৰণ 9 উদাহৰণ 10 এইবিলাক গোটেইখিনি চাব লাগিব তাৰপিছত 1.3 কুৱেশ্যন নম্বৰ 1 2 3 গোটেইখিনি চাব লাগিব 1.4ৰ কুৱেশ্যন নম্বৰ 1 is very important okay so and you can see here chapter number 2 called polynomials অর্থাৎ বহুপদ in this chapter have 8 marks এইটো চ্যাপ্টাৰত কিমান মাৰ্কছ আছে 8 মাৰ্কছ আছে পেজ নাম্বাৰ 49 চোৱা পেজ নাম্বাৰ 49 ৰ যিটো ইয়াত দিয়া আছে প্ৰকৃততে a x² + bx + c আছে এই কন্ডিশনৰ পৰা অৰ্থাৎ এই পেজটো অলপ পঢ়ি লবা ইয়াৰ পৰা MCQ আহিব পাৰে ওকে and 2.1 ৰ পৰা কুৱেশ্যন নাহে তাৰপিছত উদাহৰণ 2 চাব লাগিব and উদাহৰণ 3 উদাহৰণ 4 also very important and you have to see অনুশীলনী 2.3 2.3 question number 1 question number 2 question number 3 চাব লাগিব and অনুশীলনী 2.3 also very important এটো চাব লাগিব তাৰ সবকেইটা মই very important কৈ আহিছো তথাপিও ইয়াত অতি কিছুমান গুৰুত্বপূৰ্ণ আছে যিবিলাক মানে বহুত ইম্পৰ্টেন্ট হয় আৰু সুপাৰ ইম্পৰ্টেন্ট বুলি ক'ব পাৰা so question number 3 question number 6 question number 7 এইবিলাক সুপাৰ ইম্পৰ্টেন্ট হয় SUPER সুপাৰ ইম্পৰ্টেন্ট চাব লাগিব এটো সুপাৰ ইম্পৰ্টেন্ট so chapter number 3 চোৱা তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোড় pair of linear equations into variables in this chapter have 7 marks okay এই চ্যাপ্টাৰত 7 marks আছে 3.1 নাহে অনুশীলনী 3.1 নাহে and ইয়াত চাব লাগিব যেটো তিনিটা কন্ডিশন দিয়া আছে এক নম্বৰ পৰস্পৰ কটাকটি কৰে মিলি যায় সমান্তৰাল এই কন্ডিশন কেইটা very important হয় এই কন্ডিশন কেইটাৰ অৰ্থ কি চোৱা পৰস্পৰ কটাকটি কৰিব ইয়াৰ অৰ্থ হৈছে ধৰি এটা ৰেখা এনেকৈ গৈছে আৰু এটা ৰেখা ইয়াৰ ওপৰেদি গৈছে ইয়াত যে এটা বিন্দুত কাটিলে সেই কাৰণে এই কন্ডিশনটো কোনটো স্যাটিসফাই কৰে a1/a2 ওকে a1/a2 not equal b1/b2 অর্থাৎ এটো সংগত হ'ব মানে সলিউশন থাকিব সমাধান আছে মিলি যাব মানে এটো সংগত হ'ব মিলি যাব মানে কি মিলি যাব অৰ্থ হৈছে যে এটা মানে রৈখিক সমীকরণ পালা হয় নহয় ধৰি লোৱা এটা রৈখিক সমীকরণ x + y = 10 পাইছা তার ওপৰতে আৰু এটা রৈখিক সমীকরণ পাইছা যেটো হৈছে x + twice y = 12 এনেকৈ ধৰণে তোমালোকে আৰু এটা সমীকৰণ পাইছা যেটো সমীকৰণ নেকি এইটো সমীকৰণ ওপৰেদি গৈছে মানে মিলি গৈছে এটা আনটোৰ ওপৰত বহি গৈছে মাৰ্জ হৈ গৈছে সো এই ক্ষেত্ৰত মানে কি যাব মিলি যাব তাৰ পিছত সমান্তৰাল তেহেন্তে a1/a2 = b1/b2 not equal c1/c2 সমান্তৰাল শব্দৰ অৰ্থ হৈছে ইয়াত যে অৰ্থাৎ ম্যাথমেটিক্সত এটো বুজোৱা হৈছে ধৰি লোৱা তুমি এটা ৰৈখিক সমীকৰণ পাইছা এটো এনেকৈ গৈছে তাৰ পিছত আৰু এটা ৰৈখিক সমীকৰণ পাইছা এটো এনেকৈ গৈছে অৰ্থাৎ এটা আনটোৰ সমান্তৰাল হৈছে কটাকটি কৰা নাই যদি কটাকটি কৰা নাই তেন্তে ইয়াৰ সমাধান নিশ্চয় নাথাকিব কটাকটি কৰিব হলে তোমালোকে মনত ৰাখিবা এটা ৰেখা আনটো ৰেখা কাটিবই লাগিব তো ইয়াত সমান্তৰাল হৈ আছে দুইটা সিধাকে যায়েই থাকিব কেতিয়াও কটাকটি নকৰে সো এই ক্ষেত্ৰত ইয়াৰ মানে সমাধান নাই হয় নহয় অহিমংখ্য সমাধান নাথাকিবই সো এই কাৰণে এটো কি থাকিব মানে অসংগত সো তোমালোকে চাব পাৰা তিনটা কন্ডিশন আছে মই বুজাই দি আছো
এইটো ইম্পৰ্টেণ্ট হয়। চ' 1ত কি কৈছে চোৱা, ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে। ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কটাকটি কৰে। এই ক্ষেত্ৰত সমীকৰণৰ জোৰটোৰ এটা অদ্বিতীয় সমাধান আছে। এইটোৰ অদ্বিতীয় সমাধান আছে। অদ্বিতীয় মানে কি প্ৰথম এটা সমাধান আছে, হয়নে নহয়? এণ্ড 2 নম্বৰটো চোৱা, ৰেখা দুটা সমান্তৰাল হ'ব পাৰে। ৰেখা দুটাই সমান্তৰাল হ'ব পাৰে। এই ক্ষেত্ৰত সমীকৰণ দুটাৰ কোনো সমাধান নাই। এই সমীকৰণ দুটাৰ কোনো সমাধান নাই। সমাধান থাকিব হ'লে কটাকটি কৰিব লাগিব, হয়নে নহয়? যদি সমান্তৰাল হয় তেন্তে কি হ'ব? অসংগত সমীকৰণৰ জোৰ হ'ব। এণ্ড 3rd চোৱা, ৰেখা দুটা মিলি যাব পাৰে। এই ক্ষেত্ৰত সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে। সংগত সমীকৰণৰ জোৰ। যদি ৰেখা দুটা মিলি যায়, এটাৰ ওপৰতে আন এটা যায়, তেন্তে কি হ'ব? মানে ইয়াতো বিন্দু হ'ব, ইয়াতো বিন্দু হ'ব, ইয়াতো বিন্দু হ'ব, ইয়াতো বহুত কেইটা বিন্দু পাবলৈ সক্ষমিত হ'বা, হয়নে নহয়? চ' বহুত কেইটা বিন্দু পাবা ডিউ টু গেটিং হিউজ নাম্বাৰ অফ পইণ্টছ। সেইকাৰণে তোমালোকে কি থাকিব? এইটো সংগত হৈ যাব। গট ইট? অনুশীলনী 3.2 চোৱা। অনুশীলনী 3.2ৰ কুৱেশ্যন নম্বৰ 1 আহিব, কুৱেশ্যন নম্বৰ 2 আহিব। চ' যিটো কুৱেশ্যন নম্বৰ 1 আছে, এইটোৰ যিটো তোমালোকৰ মানে কি কৈছে, লৈখিকভাৱে সেইবোৰ সমাধান কৰিব কৈছে। লৈখিকভাৱে মানে কি? জ্যামিতিকভাৱে আৰু লৈখিকভাৱে একেই। ইয়াৰ অৰ্থটো হৈছে তোমালোকে কি কৰিব লাগিব? গ্ৰাফ আঁকিব লাগিব। দুটা ইকুৱেশ্যন বনাব লাগিব। কুৱেশ্যনৰ পৰা দুটা ইকুৱেশ্যন বনাব লাগিব। বনাই কি কৰিব লাগিব? এক্সৰ মান ধৰিবা, ৱাইৰ মান ওলাব। যদি ৱাইৰ মান ধৰা তেন্তে এক্সৰ মান ওলাব, হয়নে নহয়? চ' যদি এক্সৰ মান ধৰা তেন্তে ৱাইৰ মান ওলাই যাব, হয়নে নহয়? এনেকৈ তোমালোকে এটা বক্স বনাব লাগিব। যদি কি কৰা, ইয়াত এক্সৰ মান, ইয়াত ৱাইৰ মান, এক্সৰ মান কিবা এটা চামথিং ধৰিবা, ৱাইৰ মান ওলাই যাব, হয়নে নহয়? ইয়াত আৰু এটা মান ধৰিলে ইয়াতো ৱাইৰ মান ওলাই যাব। চ' এনেকুৱা ধৰণৰ দুটা বক্স বনাব লাগিব। দুটা কণ্ডিশ্যনৰ কাৰণে, দুটা ইয়াৰ কাৰণে, লৈখিক সমীকৰণৰ কাৰণে, ৰৈখিক সমীকৰণৰ কাৰণে তোমালোকে কি কৰিব লাগিব? ইয়াৰ মান উলিয়াব লাগিব। চ' তোমালোকে এইটো মনত ৰাখিবা যে লৈখিকভাৱে আৰু জ্যামিতিকভাৱে এই দুটা আহিলেই তোমালোকে গ্ৰাফ বনাব লাগিব। চ' এনেকুৱা ধৰণৰ দুটা কণ্ডিশ্যন বনাই ডেটছ ইট। ইয়াত বিন্দু থাকিব, এইটো এ থাকিব, এইটো বি থাকিব, ইয়াত চি, ইয়াত ডি। ইয়াত এটা ভেলু পাবা, ইয়াত এটা ভেলু, ইয়াত এটা ভেলু, ইয়াত এটা ভেলু, টোটেল 4টা ভেলু পাবা, হয় নে নহয়? চ' কুৱেশ্যন নম্বৰ 2 ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 2ৰ যিটো 2 আছে, এইটো ইম্পৰ্টেণ্ট হয়, চাই ল'ব লাগিব। এণ্ড দেন কুৱেশ্যন নম্বৰ 4, 5, 7 আৰু 79 পেজ নাম্বাৰ চোৱা। 79 পেজৰ যিটো এটা আছে মেথড, পদ্ধতি, প্ৰতিস্থাপন পদ্ধতি, এইটো তোমালোকে চাব লাগিব। তাৰপিছত চাব লাগিব অপনয়ন পদ্ধতি, ইলিমিনেশ্যন মেথড, এইটো চাব লাগিব, হয় নহয়? ইয়াত যিটো প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগে? যিকোনো এটা এক্সৰ মান ওলাই ল'ব লাগিব। তাৰপিছত এক্সৰ মান যেতিয়া ওলাব, আকৌ ৱাইৰ মানত বহাই দিবা, এনচাৰ হৈ যাব। অপনয়নত কি কৰিব লাগে? এক্সৰ মান কি কৰিব লাগে? দুইটা ইকুৱেশ্যনত তোমালোকৰ কি কৰিব লাগিব? এক্সৰ মান একেই বনাই ল'ব লাগিব। দুইটা ইকুৱেশ্যনত এক্সৰ মান যেতিয়া একেই ওলাবা, তেতিয়া এটাৰ পৰা আনটো বিয়োগ কৰিলে দুইটা যিটো ছেম টাৰ্ম বনাই ল'লা, এই দুটা কেঞ্চেল হৈ যাব আৰু এটা টাৰ্ম থাকি যাব, তাৰ মানটো ওলাই ল'ব পাৰিবা। চ' এনেকুৱা ধৰণৰ হৈছে অপনয়ন পদ্ধতি। তাৰপিছত অনুশীলনী 3.3 চোৱা। অনুশীলনী 3.3 কুৱেশ্যন নম্বৰ 1 2 চাব লাগিব, 3 চাব লাগিব, 4 চাব লাগিব, 6 চাব লাগিব, 2, 3, 3 চাব লাগিব, 3, 4 আৰু 5। অ'কে? আৰু পেজ নম্বৰ 85ৰ উদাহৰণ 13, 13 চাব লাগিব। দুটা অংক বিশিষ্ট এটা সংখ্যা, এইটো চাব লাগিব। কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ছুপাৰ ইম্পৰ্টেণ্ট বুলি দি থোৱা। অনুশীলনী 3.4ৰ কুৱেশ্যন নম্বৰ 1 2, তাৰপিছত 6, 1, 2, 6, 2 চাব লাগিব, 2ৰ 2, 3, 1, 2, 3, 2ৰ 1, 2, 3 চাব লাগিব। অ'কে? 1, 2, 3, 2ৰ 1, 2, 3 চাবা। এইটো প্ৰচেছকেইটা চাই ল'বা, ইয়াৰ প্ৰচেছকেইটা চাই ল'বা। পেজ নম্বৰ 91ৰ উদাহৰণ 15 চাব লাগিব, 15, 15, 16, 3.5ৰ কুৱেশ্যন নম্বৰ 1 2,
তাৰপিছত 4 2 1 চাব লাগিব, তাৰপিছত 2 3 4 5 চাব লাগিব। 3 নাহে, 4 চাব লাগিব। তোমাৰ 4টো এইবিলাক চাব নালাগে, 4 লাষ্টটো চাব লাগিব। 5 নম্বৰ যিটো আছে, এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয়, এইটো চাব লাগিব। অ'কে, তাৰপিছত পেজ নম্বৰ 95ৰ যিটো উদাহৰণ 18 আছে, 18 এইটো চাব লাগিব। যদি কুৱেশ্যনটো হাৰ্ড হৈ যায়, যদি তোমালোকে নিউজ পোৱা যায় 2026ৰ এক্সামটো অলপ হাৰ্ড হ'ব পাৰে, তেন্তে তোমালোকে ভাবিবা যে যিটো উদাহৰণ এই 19টো আহিব পাৰে। যদি হাৰ্ড হয় আৰু যদি সহজ হয়, এইবিলাক চালে হৈ যাব। এনেইতো মানে নাহে ইমান। যদি হাৰ্ড হৈ যায় তেন্তে এইটো মানে ইনভলভ কৰি দিব পাৰে। অ'কে, তাৰপিছত চাব লাগিব তোমালোকে 3.3 কুৱেশ্যন নম্বৰ 1ৰ 1 2 এণ্ড চাব লাগিব 7 8 আৰু কুৱেশ্যন নম্বৰ 2 চাব লাগিব 1, এটাই চালে হৈ যাব। তাৰপিছত এইটো ইফালে কৰিব নাহে। তাৰপিছত দ্বিঘাত সমীকৰণ চেপ্টাৰ 5, চেপ্টাৰ 5ৰ যিটো দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন, এইটো ইকুৱেশ্যনটো এইখিনি চাব লাগিব। ইকুৱেশ্যনটো ষ্টেণ্ডাৰ্ড ফৰ্ম যিটো পেজ নম্বৰ 105ৰ যিটো উদাহৰণ 2 আছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এইটো আহিব পাৰে 4.1ৰ গোটেইখিনি চাব লাগিব। তাৰপিছত 4.2 চোৱা, 4.2ৰ 3 চাব লাগিব, 4 চাব লাগিব। অ'কে, কুৱেশ্যন নম্বৰ 1ৰ 3 4, তাৰপিছত 6, তাৰপিছত তোমালোকে চাব লাগিব 9, এইকেইটা চালেই হ'ব। আৰু 3 4, অ'কে, 3 4 চাই ল'বা। তাৰপিছত তোমালোকে এটা মেথড চাব লাগিব। বৰ্গ সম্পূৰণ পদ্ধতিটো অলপ চাই ল'বা। পেজ নম্বৰ 115ৰ উদাহৰণ 8, বৰ্গ সম্পূৰণ পদ্ধতিৰে এইটো চাই ল'ব লাগিব। তাৰপিছত এইখিনিৰ পৰা কোৱাড্ৰেটিকৰ যিবিলাক ষ্টেণ্ডাৰ্ড ফৰ্মবিলাক আছে, দ্বিঘাত সমীকৰণটোৰ মূল দুটা কেনেকৈ উলিয়াব লাগে তোমালোকে এইটো চাই ল'বা। তাৰপিছত চাব লাগিব 4.3 অনুশীলনী 4.3 চোৱা। 4.3ৰ কুৱেশ্যন নম্বৰ 1ৰ 2 3, তাৰপিছত 6 চাব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ 2 দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি প্ৰশ্নৰ ওপৰৰ প্ৰশ্ন 1ত দিয়া এইটো চাব লাগিব। কুৱেশ্যন নম্বৰ 3ৰ তলৰ সমীকৰণবোৰৰ মূল উলিওৱা। 1 চাব লাগিব, 2 চাব লাগিব, তাৰপিছত 5 চাব লাগিব। আৰু কুৱেশ্যন নম্বৰ 4 আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰ যোগফল 1/3, এইটো চাব লাগিব। কুৱেশ্যন নম্বৰ 5 এটা শ্ৰেণী পৰীক্ষাত শেৱালিৰ গণিতৰ, এইটো চাব লাগিব। তাৰপিছত চোৱা 122ৰ কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 11। তাৰপিছত তিনিটা কণ্ডিশ্যন দি আছে ইয়াত 1 2 3 দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে যদি b² - 4ac, অ'কে, এইটো চাব লাগিব ইজ গ্ৰেটাৰ দেন 0। 4.4 চাব লাগিব। 4.4ৰ কুৱেশ্যন নম্বৰ 1 গোটেইখিনি চাবা, 2 চাবা। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'খনত। চ' নেক্সট ভিডিঅ'ত আমি সমান্তৰাল প্ৰগতি অৰ্থাৎ চেপ্টাৰ নম্বৰ 5ৰ পৰা ষ্টাৰ্ট কৰিম। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে নটিফিকেশ্যনবিলাক পাই যাবা আৰু ধুনীয়া ধৰণৰ কিছুমান ট্ৰিক্স তোমালোকক দিম। MCQ সোনকালে ওলাই ল'ব পাৰিবা যাতে মেথামেটিক্সত ভাল নাম্বাৰ এটা পোৱা। অ'কে, চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আই উইল মিট ইন দ্য নেক্সট ক্লাছ।